স্বাগতম জনাইছো আৰু আজি আমি আহিছো নিমাতী ঘাটলৈ বুলি আমি তিনটা আহি আছো এতিয়া বৰ্তমান অৰ্পণ মই আৰু আকাশদা আহি আছে তাৰ পিছত আৰু এতিয়া টিয়কৰ পৰা যাব আইজি ঘোষ মানে চিনি পাইছেগে আপোনালোকে তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফলে আমি আহি পাই গলোহি নিমাতী ঘাট এতিয়া মুখৰ ভিতৰত কিন্তু মাংস আছে দেই আমাৰ ফালে এখেতে চাপা লৈ আহিছিলে পৰঠা লৈ আহিছিলে মাংসৰ লগত এতিয়া পুৰা খাই আছে অকলে অকলে মোক অকমানো দিয়া নাই আৰু ইফালে আমি খাবলৈ আনি লৈছোঁ বোলে চিপছ তাৰপৰা ঠাণ্ডা আছে বেগ চাইডে আছে বাৰু ঠাণ্ডা তাৰপিছত ইফালে বইল ডিম লৈ আহিছোঁ যিহেতু মানে বইল ডিম মোৰ ফেভৰেট হয় এতিয়া কাৰণে খাই মেলি লওঁ তাৰপিছত অলপ দেখাই আছোঁ ত' এতিয়া আমি তাৰ পৰা আহি পিনি চিধা আহিলে একেবাৰে নৈৰ কাষত আহি গ'লোঁ এইফালে দুটা ৰিল বনাই আছে আৰু এইফালেতো আৰু মানে বহুত বেছি ধুনীয়া লাগিছে লোকেশ্যনটো যিহেতু মানে মই আজি প্ৰথম আহিছোঁ নিমাতী ঘাটলৈ মানে বহুত বেছি ধুনীয়া লাগিছে মানে ক'বলৈ ভাষা নাই আৰু দেখিছে নহয় ইমান ধুনীয়া লাগিছে ৱাও আৰু এইটোকেইটা ফটো দুখনমান মাৰিলোঁ বাৰু এতিয়া ৰিলো বনাই আছোঁ অলপ চলপকৈ আৰু আপোনালোকে ৰিলকেইটা চাবলৈ পাব মোৰ ইনষ্টাগ্ৰামতে পাব ইনষ্টাগ্ৰামত আছে মুনাদিতি বুলি তো আপোনালোকে তাত চাৰ্চ কৰি পিনি চাই ল'ব পাৰিব দেই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আৰু আমি তাত থাকোঁতে ৰিল বনাই আছিলোঁহে আৰু দেখিছেনে বাৰু একদম পূৰা আন্ধা মুন্ধা কৰি আহিলে একদম বৰষুণ বতাহ ধুমুহা একদম পূৰা ইমান বেছি ভয় লাগিলে আমি গোটেইকেইটা একদম পূৰা দৌৰি আহিছোঁ যিহেতু মানে বৰষুণ বা বতাহ দিলে মানে সাগৰৰ পাৰত থাকিবলৈ ভয় লাগে ন সাগৰ পাৰতে হওক বা নৈ পাৰতে হওক থাকিবলৈ ভয় লাগে সেইকাৰণে আমি লৰালৰিকৈ আহিছোঁ আৰু গাড়ীখন যিহেতু ইয়াত আছিলে ৰাস্তাত থৈ গৈছিলোঁ মানে গাড়ীখন এখন তাৰপিছত এতিয়া আমি চিধা যাম ঘৰলৈ মানে বৰষুণ দি আছে ভয় লাগে এডোখৰত মানে দেখিছেনে কিমান হাবি নিচিনা আৰু আমি এতিয়া নিমাতী ঘাটৰ পৰা এতিয়া ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ আৰু দেখিছেনে বাৰু বাটতে বতাহ বৰষুণ ইমান বেছি ডাঙৰকৈ দিলে নহয় সেইকাৰণে এতিয়া চিধা আমি আহি আছোঁ ঘৰলৈ আৰু যিহেতু দিনটো একো খোৱাও নাছিলোঁ সেইকাৰণে ভাবিছোঁ কিবা এটা খাই লওঁ বুলি সেইকাৰণে বাটতে ৰখিলোঁ আৰু আকাশদা আছে তাত আৰু আমাৰ এখেত আছে ইয়াত এতিয়া কিবা এটা খাই বৈ মেলি ধুনীয়াকৈ ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাই